কাহৰি আনিলোঁ আসাম ট্ৰেক্টৰ আনিলোঁ এতিয়া খাম আসাম ট্ৰেক্টৰ। হেল্ল' গাইছ, আজি আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম। আৰু মই গৈ আছোঁ আজি গুৱাহাটী। তাৰ পাছত এতিয়া গাড়ী আহিব 7 মান বজাত, গাড়ী আহিবই হ'ল। আপোনালোক ভিডিঅ'টো চাই থাকক, গাড়ীৰ জাৰ্ণিখিনি কেনেকুৱা দেখাই যাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'বোৰ চাই যদি লাইক নকৰে এটা লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, এনেধৰণে ছাপোৰ্ট কৰক। আপোনালোক ধুনীয়া ধুনীয়া ভিডিঅ' দেখাই থাকিম, তেতিয়াহ'লে আজি ভিডিঅ'টো এনজয় কৰক। গাড়ীখন আহিলে বৰ্তমান, এতিয়া আমি গাড়ীৰ ভিতৰত আহিলোঁ। গাড়ীৰ ভিতৰত এতিয়া লাইটটো দিয়া নাই, এইবোৰ ৰঙা নীলা লাইট দি থৈছে, দেখাবলৈ প্ৰব্লেম অলপ। তেওঁ আপোনালোকক দেখাই দিছোঁ, এইটো মোৰ চিট। কালো কিসমারেলি মাই বাঁধে করিবানা ইমলাই হৃদয় রেলি মাই বিতাউলা জীবন কালো কিসমারেলি মাই বাঁধে করিবানা ইমলাই হৃদয় রেলি মাই বিতাউলা জীবন। মৰ্ণিং আহি পাই গ'লোঁ লখিমপুৰৰ পৰা গুৱাহাটী। চাহ খালোঁ, এতিয়া ৰুমত যাম। দাদাৰ খানাপাৰা ৰখিছোঁ, এতিয়া বাজিছে 6টা। চাহ খালোঁ, দাদা এইপিনে আহিছিলে লগত ৰুটি খাই আছে। এতিয়া যাম দাদাৰ ৰুমত, তাৰপৰা বাকীখিনি আপোনালোকক দেখাই থাকিম, চাই থাকক। ৰাতি ভিডিঅ' দেখুওৱা নহ'লে, কিয়নো ৰাতি আন্ধাৰ বাছৰ ভিতৰত, আন্ধাৰৰ ভিতৰত কি দেখিব, আৰু বাহিৰখিনিতো আন্ধাৰেই, সেইটো কাৰণে ভিডিঅ' ৰাতি কৰা নহ'লে, সেইটো কাৰণে ৰাতিপুৱা মৰ্ণিং কৰিলোঁ। তাৰ পৰা পৰিৱেশটো মই এতিয়া দেখাই দিছোঁ আপোনালোকক। আমি আহি আছোঁ ৰুমত। আজি অমিত শ্বাহ আহিব, অমিত শ্বাহৰ কাৰণে গোটেই ফ্লেগ লগাই থৈ দিছে গুৱাহাটী, আৰু ভিৰটো আজি কম। কাইলৈ অমিত শ্বাহৰ মিটিং আছে। এতিয়া ৰুমত আহিছোঁ, ৰুমত ভাইটি এটাৰ ৰুমত আহিছোঁ। ৰুমত গা ধুলোঁ, ফ্ৰেছ হ'লোঁ, অলপ ৰেষ্ট ল'লোঁ। বহুত জাৰ্ণিটো লখিমপুৰৰ পৰা গুৱাহাটীলৈ কেনেকুৱা গম পায়, দীঘলীয়া জাৰ্ণি। আৰু বাছত আহিলোঁ, শ্লিপাৰ ক্লাছ মানে ওপৰত আছে, তলত লোৱাৰ ক্লাছত মই মানে ছিটত একদম পূৰা কঁকাল বিষ হৈ গ'ল, নাহোঁ আৰু বাছত। ট্ৰেইনতে আৰাম। এতিয়া আমি প্ৰগ আনিলোঁ, একদম পূৰা কাহৰি আনিলোঁ, আসাম ট্ৰেক্টৰ আনিলোঁ, এতিয়া খাম আসাম ট্ৰেক্টৰ। আৰু আপোনালোকক দেখাই আছোঁ। এইপিনে ভাইটিয়ে ৰেডি কৰি থৈছে, পিঁয়াজ কাটিছে, আলু কাটিছে, এইটো কিবা আদাৰ পেষ্ট এটা আনিছে, তেল এইপিনে কেৰাহী পাতি থৈ গৈছে। এতিয়া সি জলকীয়া আনিবলৈ গৈছে, জলকীয়া নাই বোলে। এয়া একদম পূৰা গাহৰি মাংস, পূৰা দবাই খাব লাগিব আজি, ঘৰততো খাব নাপাওঁৱেই। এতিয়া ভাইটিৰ ৰুমটো এনেকুৱা, সৰু ৰুম, বেছি ডাঙৰ নহয়। এইপিনে মুখৰ দৰ্জাখন, এইপিনে লগতে কিটচেনটো আছে, আৰু এটা থাকিবলৈ যথেষ্ট। আৰু এইপিনে বিচনাখন, এফালে টেবুলখন, এফালে এটা বেলকনি আছে। গাহৰি মাংস আৰু ভাত পূৰা দবাই দিব লাগিব আজি। দাদা আহিব, দাদাৰ ৰুমটো মানে কিনাৰতে। ইয়াত মানুহ অকলে থাকে কাৰণে মোক ক'লে ব'ল যাওঁ তালৈকে, মোৰ ৰুমলৈ। তাৰপৰা ইয়াৰ ৰুমত গুচি আহিলোঁ। এতিয়া ইয়াৰ ৰুমত বনাইছোঁ, ধুনীয়াকৈ খাম, তাৰপৰা অলপ ওলাই যাম। আপোনাক দেখাই থাকিম, ভিডিঅ'টো চাই থাকক। ভাল লাগিলে লাইক কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আৰু নতুন ব্লগ আহি আছে। এতিয়া আমাৰ লগৰ এটা আহিছে ধলপুৰৰ পৰা, ৰুমত আছিলে, বেলেগ ৰুমত আছিলে, এতিয়া মোৰ ৰুমত আহিছে, মানে ভাইটিৰ ৰুমত আহিছে। আৰু এতিয়া বৰ্তমান মই যেতিয়া আছোঁ ৰুমত, মোৰ ৰুম বুলিয়ে ক'ব লাগিব। তাৰপৰা এতিয়া আমি দুটা প্লেন এটা পাতি আছোঁ ক'ৰবাত যোৱাৰ। এতিয়া সি ঘৰত যাবগৈ কাইলৈ, আজি যাবি ন? আজি ৰাতি যাব, কাইলৈ আমি আকৌ ফুৰিবলৈ প্লেন এটা পাতিছোঁ, যায়গৈ আজি। সেইটো কাৰণে আপুনি ব্লগটো চাই থাকক, আপোনালোকে গম পাই থাকক ক'ত ঘূৰোঁ। কাইলৈ একদম মজা প্লেচ তাত গৈ আছোঁ। আৰু কাইলৈ আমাৰ অসমলৈ কি গৃহমন্ত্ৰী আহি আছে। কাইলৈ আহিব জানো? কাইলৈ আহিব, কাইলৈ নাহে বোলা? কাইলৈ আহিব, চব বন্ধ কাইলৈ গুৱাহাটী। আপোনাৰ চাই থাকক ভিডিঅ'টো তেতিয়াহ'লে। ব্যস্ততা গুৱাহাটীৰ মাজৰ এখন বেবী শ্বপত আহি আছোঁ, আৰু আমি অলপ বজাৰ কৰিম, তাৰ পৰা ঘৰত যাম। কাইলৈ যাম আমি জুবিনৰ ঘৰত।
আমগুৰি ফুটব্ৰিজৰ ওপৰত আছোঁ। মই এইটো ব্লগ ইয়াতে শেষ কৰিছোঁ। আপোনালোকক নেক্সট এটা ধুনীয়া ব্লগলৈ আহি আছোঁ। মই গৈ আছোঁ জুবিনদাৰ ঘৰ বেহাবাৰী আউটপোষ্ট চবলৈকে যাম, আপোনালোকক দেখাই থাকিম। তাৰপিছত পাণ এটা খাই লওক, সেইকাৰণে মুখখন লাল হৈ আছে। চাওক পিচটো দেখাই আছোঁ, আপোনালোকে চাই লওক। আৰু ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই। কালো কেসমারেলি মই বাঁধে করিব না ইমলাই হৃদয় রেলি মই বিতাওলা জীবন কালো কেসমারেলি মই বাঁধে করিব না ইমলাই এইটো এটা আপোনাৰ লিফ্টটো আছে, কিমান ধুনীয়া সুবিধা আছে। মানুহে খালি এইবোৰ চব পিকাই লেতেৰা কৰিবলৈ আছে। অসনাইকো